আজি এটা ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু ৰেচিপিটোৰ নাম হৈছে কাষ্টাৰ্ড ব্ৰেড পুডিং। আৰু তাৰ কাৰণে মোক লাগিব কেইখনমান ব্ৰেড, আৰু ব্ৰেড কেইখন মই সৰু সৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। কাটি মই মিক্সিত ধুনীয়াকৈ ইমানখিনি গুড়া কৰি পিচি লৈছোঁ। এতিয়া এইখন চামুচেৰে মই 3 চামুচ কাষ্টাৰ্ড পাউডাৰ ল'ম। কাষ্টাৰ্ড পাউডাৰখিনি লৈ অকণমান ইয়াত পানী দি দিম। পানী দি ধুনীয়াকৈ মিক্স কৰি পেলাই 2 মিনিট বা 3 মিনিটমান মই ৰাখি দিম। এয়া মই পানী দি দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এয়া মিক্স হৈছে, এতিয়া মই ৰাখি দিম অলপ টাইম। এতিয়া এটা চচপেন পাতি লৈছোঁ, তাত লৈছোঁ মই গাখীৰ আধা লিটাৰ আৰু তাত দি দিছোঁ চেনি এইখন চামুচেৰে 3 চামুচ। আনফালে বেলেগ এটা চচপেন পাতি লৈছোঁ, তাত মই দি দিম 2 চামুচ চেনি। আৰু চেনিখিনি মই একদম গলি যোৱালৈকে ধুনীয়াকৈ লৰাই থাকিম। লৰাই যেতিয়া গুড় ওলোৱা নিচিনা হ'ব, তেতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। আৰু এয়া মই লৰাই আছোঁ এতিয়া, আৰু এখন হাতে মোবাইল ধৰিছোঁ আৰু এখন হাতে এনেদৰে লৰাই আছোঁ কাৰণে মোৰ অকণমান প্ৰব্লেম হৈছে। চচপেনটো ধৰিব পাব লাগিছিল আচলতে। আৰু এয়া চাওক কি ধুনীয়াকৈ গুড় ওলোৱা নিচিনা হৈ গৈছে। এতিয়া গাখীৰখিনি গৰম হৈছে আৰু ইয়াত মই দি দিম এতিয়া কাষ্টাৰ্ড পাউডাৰখিনি, আৰু অলপ সময় লৰাই থাকিম। লৰাই এনেদৰে গোটা হৈ গৈছে। এতিয়া মই ইয়াত দি দিম পিচি থোৱা ব্ৰেডখিনি আৰু লৰাম ধুনীয়াকৈ, যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এয়া মিক্স হৈছে। এতিয়া মই টিফিন বাতিটোত গোটেইখিনি এনেদৰে দি দিছোঁ, আৰু অলপ ধোঁৱা হৈছে, মানে গৰম আছিল ন সেইকাৰণে। আৰু এইখন চামুচেৰে মই এনেকৈ মিলাই দিছোঁ, যাতে ছাইডৰ ফালেও খুব ধুনীয়াকৈ লাগি যায়। এতিয়া মই ইয়াৰ ওপৰত এই টুটি ফ্ৰুটি এই মিশ্ৰণখিনি এনেদৰে ওপৰত দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু যদিহে দিবলৈ বিচাৰে তেতিয়াহ'লে দোকানত বা বজাৰত বিচাৰিলে পাই যাব। আৰু লগত ইয়াত ঢাকোনখন মই এনেদৰে মাৰি দিছোঁ, যাতে ভাপখিনি ওলাই নাযায় কোনো কাৰণতে। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, তাত দিছোঁ অলপমান পানী আৰু লগত দি দিম এডাল ষ্টেণ্ড, যিহেতু মই কেৰাহীটোতে বনাম। আৰু এতিয়া ইয়াৰ ওপৰত মই দি দিম টিফিন বাতিটো এনেদৰে ৰাখি পেলাই ইয়াৰ ওপৰত এখন ঢাকোন মাৰি দিব লাগিব। নিদিলেও কোনো কথা নাই, কাৰণ মই টিফিন বাতিটো অলৰেডি ঢাকোন মাৰিলোঁ। হ'লেও মই ভাপটো নাযাবৰ কাৰণে আৰু সোনকালে হ'বৰ কাৰণে মই এখন ঢাকোন লগাই দিম ইয়াত। ঢাকোন মোৰ তেনেকুৱা নাই, গতিকে কেৰাহী এটা আছে, তাকে মই ঢাকি দিছোঁ। আৰু ঢাকি 1 ঘণ্টা বা আধা ঘণ্টা মই এনেদৰে ৰাখি দিম। আৰু এয়া মোৰ কাষ্টাৰ্ড ব্ৰেড পুডিং ৰেডি। ইমান ধুনীয়া টেষ্টি আৰু ইমান ধুনীয়া মিঠা হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব।